আমাৰ চেনেল এছবি এডুকেশ্যন লাইভ লৈ আপোনালোকক আটাইকে স্বাগতম। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখন ভিডিঅ' মই আজি কোনো টপিকৰ ওপৰত বনোৱা নাই। মই এইখন ভিডিঅ' অকল এই কাৰণে বনাইছো যেহেতু আজি পুৱা 9 বজাত তোমালোকৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফলাফল ঘোষণা কৰা হ'ব। তো ফলাফলৰ পিছত যিসকলৰ ভাল হ'ব তেওঁলোকে কি কৰিব আৰু যিসকলৰ ৰিজাল্ট বেয়া হ'ব তেওঁলোকে কি কৰিব, মই আজি এইখন ভিডিঅ' তোমালোকক ভালকে বুজাই দিম। আচলতে যিবিলাক ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া আহে সেইবিলাক ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ এটা কাম ভুল কৰে। জানেনে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে কি কামটো ভুল কৰি থাকে? তো আপোনালোকে হয়তো গম পায় বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পোৱা যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ফলাফলৰ পিছত বেয়া কৰাৰ পিছত সুইচাইড কৰে। চ' এইটো কিমানখিনি শুদ্ধ কৰাটো এইটো কিমানখিনি সম্ভৱ ছাত্ৰ ছাত্ৰীসকলৰ বাবে? তো মই আজি সেই বিষয়ে কিছু কথা তোমালোকৰ সন্মুখত শ্বেয়াৰ কৰিম। তো তোমালোকে ভিডিঅ'খন নিশ্চয় অলপ গুৰুত্ব সহকাৰে চাই যাবা। প্ৰথম কথাটো হ'ল কি যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফলাফল ভাল কৰিব তেওঁলোকৰ কাৰণে আগতীয়াকৈ মোৰ ফালৰ পৰা মই শুভেচ্ছা যাচিলোঁ, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ফলাফল বেয়া কৰিব তেওঁলোকৰ কাৰণেও মই যথেষ্ট আশাবাদী যে সিহঁতে এই বছৰ নোৱাৰিলেও আগন্তুক বছৰত যাতে সিহঁতে অতিকৈ ভাল ফলাফল দেখুৱাব পাৰে তাৰ কাৰণে মই সিহঁতৰ কাৰণে আগতীয়াকৈ উৎসাহ প্ৰদান কৰিলোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকক কওঁ যে যিসকলৰ ফলাফল বেয়া হ'ব সেইসকলে কি কৰিব। সেইসকল এইবাৰ তোমালোকে যেনেকুৱা চেষ্টা কৰিছা তাতকৈ অলপ বেছি চেষ্টা কৰিবা আৰু ভাল ফলাফল দেখুৱাবলৈ তোমালোকে চেষ্টা কৰিবা। কেতিয়াও ভুলতে তোমালোকে কোনো বেয়া কাম কৰিবলৈ বাধ্য নহ'বা, কাৰণ জীৱনটো আমাৰ এদিন বা দুদিনৰ কাৰণে নহয়। সেইকাৰণে তোমালোকে সেইবিলাক বেয়া চিন্তা তোমালোকে মূৰত নল'বা। মোৰ এইটো আগতীয়াকৈ তোমালৈ ৰিকুৱেষ্ট, তোমালোকে যাতে নিজৰ মনত এটা জিদ ভাৱ ধৰা যে নাই মই এই বছৰ পাৰা নাই, মই সেই বছৰ পাৰিমেই। আচলতে আমাৰ লাইফটো এনেকুৱা নহয় যে আমি অলপৰ কাৰণে আমাৰ লাইফটো আমি ধ্বংস কৰি লৈ যাম। চোৱা, জীৱনটো আমাৰ এদিনৰ দুদিনৰ কাৰণে নহয়। আল্লাই বা ওপৰলৈ আমাক যিমান দিন বচাই ৰাখিব আমি সিমান দিনে আমাৰ জীৱনৰ লগত যিকোনো পৰিস্থিতিত আমাক যুঁজি যাব লাগিব। এইটো তোমালোকে সদায় তোমালোকৰ মূৰত ৰাখিবা। আৰু ইয়াৰ লগতে মই তোমালোকৰ অভিভাৱক তথা মা দেউতা বা যিসকল তোমালোকৰ যে পেৰেণ্টছবিলাক আছে সেইসকলকো মই অনুৰোধ কৰোঁ যে তেওঁলোকে যাতে তোমালোকক এই ৰিজাল্টৰ ক্ষেত্ৰত যিসকলৰ বেয়া হ'ব সেইসকলে যাতে অধিককৈ তোমালোকক গুৰুত্ব দিয়ে। এইখিনি ৰিকুৱেষ্ট মোৰ তৰফৰ পৰা আগতীয়াকৈ থাকিল। ইয়াৰ লগতে মই তোমালোকক আৰু এটা কথা কৈ যাওঁ, কবিতাৰ এ লাইনমান মই তোমালোকক ক'ম। সেইখন কবিতা আগতে আছিল, এতিয়া যিহেতু নাই, তথাপিও মই ক'ম কথাটো যে এবাৰে নোৱাৰা যিটো বাৰে বাৰে কৰা সেইটো, তাৰ মানেটো কি? তো তোমালোকে নিশ্চয় এই কথাষাৰ আগতে শুনিছা বা বুজিও পাইছা যে আমি যিটো এবাৰ নোৱাৰোঁ এইটো আমাৰ 100 বাৰ চেষ্টা কৰিবলৈ কৈছে। তো তোমালোকে ঠিক সেইটোৱে কৰিবা। এইবাৰ নোৱাৰিবা, তোমালোকে নেক্সট বাৰ তাতকৈ আৰু বেছিকৈ ভাল কৰাৰ চেষ্টা কৰিবা।